গাইজ ফাইনেলি মানে যোনটো মোৰ নিউ আছাম ষ্টুডিঅ' আছিল আৰু নিউ আছাম ষ্টুডিঅ'ৰ কাৰণে মানে মই ফাইনেলি এটা মানে লাইভ ষ্টৰী বনালোঁ মানে লাইভ ষ্টৰী বনাওঁ আৰু ইয়াতে লিখি আছে অলপমান মানে মোবাইলটো চাৰ্জ দিব লাগিব কাৰণ মানে গম পাইছে ন অলপ মোবাইলটো চাই ল'ব লাগিব কাৰণ বহুতকেইটা চৰ্ট ল'ব লাগিব তো গাইজ ফাইনেলি মানে কি আমাৰ বঢ়িয়াকৈ শ্বুটটো হ'ল এতিয়া বৰ্তমান সেয়া ফাইনেলি মানে আমাৰ শ্বুটটো আৰম্ভ হ'ব আৰু অলপমান টাইম আছে আৰু মানে হ'ল এইটো মোৰ শ্বুট লৈ আছে মানে কিবা কৈ আছোঁ তো গাইজ ফাইনেলি মানে মই পুৰা ড্ৰেছত আহিলোঁ আৰু এফালৰ পৰা মানে আহিব আৰু সেইকাৰণে মানে আমাৰ ডিৰেক্টৰ মানে শিকাই দি আছে ক'ত কি কৰিব লাগে তাতে মানে পুৰা শিকাই দি আছে আৰু মানে মোৰ যিহেতু শ্বুটিং আছে ভিতৰত দেখি মোৰ হ'ব সেইকাৰণে এটাই অলপমান কেমেৰাটো কৰি দিওঁ আমাৰ কেমেৰামেন থাকিব আপুনি কওকচোন কিয় আহিছিল মই আপোনাক এই ভিডিঅ'টো চাওকচোন তো এয়া স্কুল ড্ৰেছত আহি গৈছে গোটা মহা মানে স্কুল ড্ৰেছত আহি গৈছে মানে তো লাভ ষ্টৰী লাভত আহিব লাগিব তো মানে কি এতিয়া বৰ্তমান মই কলেজ ড্ৰেছ আহিল আৰু এতিয়া মানে এইখিনি জেগাত শ্বুটিং কৰোঁ তাতে গোটা মখা আহি ইয়াতে ৰেডি হ'ব লাগে কাৰণ মানে শ্বুটিংটো এইখিনি জেগাত হ'ব কাৰণ ৰাস্তা অলপ লাচ লাগে না সেইকাৰণে মানে এইখিনি জেগাত কৰা হ'ব কি তাক দাই পেলাই ভিডিঅ' বনাইছে তো এইখিনি জেগা কৰা লাগিব কাৰণ বেলেগ ভিডিঅ'ত নাই ক'ব লাগে এটা ক'ব লাগিব তুমি ফালা এইটো কাহাৰো